Hey guys, welcome back to my YouTube channel. আপোনালোকক মোৰ আৰু এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া মই গৈ আছোঁ ডিব্ৰুগড়লৈ তো চাই থকা আপোনালোকে ভিডিঅ'টো আৰু আমি আহি পালোহি এয়া সুবনখিৰি দলং চাওকচোন চিনেৰীটো কিমান মজা লাগিছে আকাশখনৰ সৈতে গোটেই দলংখন মানে বহুত ধুনীয়া লাগিলে দেখি ভাবিলোঁ ইয়াতো অলপ ৰেকৰ্ডিং কৰি লওঁ আৰু আপোনালোকক দেখাওঁ বুলি আমি এতিয়া বগীবিলৰ ৰাস্তাটোত সোমালোঁ ডিব্ৰুগড় যাবলৈ আৰু ইয়াতে গাড়ী ৰখাই পেলাই এইখন হোটেলত তেতিয়া অলপ খাই লওঁ মায়ে ঘৰৰ পৰা ৰুটি চব্জি দিয়ে পঠাইছিলে বাৰু আৰু মোৰ গাটো ভাল নালাগিলে সেইকাৰণে ৰাস্তাত ইমান বেছিকৈ ভিডিঅ' কৰা নাই আৰু এইটো হৈছে বগীবিলৰ ৰাস্তাটো আমি চবেই খাই আছোঁ এতিয়া সীমান্ত কি খাইছা এয়া মই ভাত খাব লৈছোঁ মোৰ অলপ গেছৰ প্ৰব্লেম আছে হে গাইজ খাই বৈ হ'ল আৰু এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়ৰ অভিমুখে আমি জল্দি পাবগৈ লাগিব বহুতকেইটা কাম আছে আমাৰ আৰু মাজে মাজে আমি গোটেইকেইটাই গান শুনি এনজয় কৰি গৈ আছোঁ সেইকাৰণে মই মিউট কৰি দিছোঁ ভইচ অভাৰ কৰি দিছোঁ আৰু আপোনালোকেও চাই বাখনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ আৰু বগীবিল পাৰ কৰি আমি ইউনিভাৰ্চিটিৰ দিশে গৈ আছোঁ আৰু ইউনিভাৰ্চিটিৰ ৰাস্তাটোত সোমোৱাৰ লগে লগে ৰাস্তাৰ দুই কাষে ধুনীয়া ধুনীয়া চাহ বাগান দেখিলেই মনটো বহুত ভাল লাগি যায় গ্ৰীণ চাৰিওফালে আছে বাৰু এইটো কৈছো তোমালোকৰ এটা পাৱাৰ এটা আছে বহাই দিবৰ কাৰণে আমি এতিয়া এডমিনিষ্ট্ৰেটিভ ব্লকৰ ওচৰত ৰৈ আছোঁ ভণ্টিহঁতে নামি গৈছে তাই কিবা চাৰ্টিফিকেট নিব আহিছে পাছ কৰা বহুত বছৰ হ'ল মানে 2 বছৰ 3 বছৰমান হ'ল কিন্তু চাৰ্টিফিকেটখন নিয়া নাছিলে তাই আৰু তাইৰ লগৰ এজন আহিছে মুখখন ইমান আজি শকত লাগিছে তাৰপিছতে আহি থাকোঁতে মোৰ গাটো ইমান ভাল নালাগিলে সেইকাৰণে ৰাস্তাখিনি প্ৰায় ভিডিঅ' কৰা নহ'লে মাস্কখন তেহেঁতক যাব দিলোঁ আৰু মই গাড়ীতে বহি আছোঁ অকলে ধুনীয়া দেই ইউনিভাৰ্চিটিখন মানে পৰিৱেশটো বহুত ধুনীয়া ভিতৰৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাক দেখি যে মোৰ নিজৰ ইউনিভাৰ্চিটিৰ লাইফলৈ মনত পৰি গৈছে মই ইয়াত পঢ়া নাছিলোঁ মই আজিকালি আৰু এতিয়া আমি পালোহি ডিব্ৰুগড়ত থকা ৰেষ্টুৰেণ্টৰ ছাৰ্ভিচ চেণ্টাৰ গাড়ীখন ছাৰ্ভিচিঙত দিয়া কথা আছিলে ওপৰত থৈ দিছে আমাৰখন ৰেড কালাৰ কাৰখনৰ ছাইডৰখন মই বহি আছোঁ ৱেটিং ৰুমত অকলে কোনো নাই খালী আমি এতিয়া কাঞ্চনজংঘা ৰিজৰ্ট পাই গ'লোহি ইমান ধুনীয়া পৰিৱেশটো আৰু পূৰা লাইটিং হৈ আছে একদম ফেমিলি টাইম স্পেণ্ড কৰিবৰ কাৰণে একদম বঢ়িয়া আৰু দেখিছানে চবফালে লাইট আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু লগতে এইফালে বগীবিল ব্ৰিজখন কি ধুনীয়া লাইট দি থৈছে নহয় আপোনালোকক অলপ দেখাই দিছোঁ খোৱা নাই খাম আৰু ফটো ক্লিক কৰি লৈছোঁ ইনষ্টাগ্ৰামৰ কাৰণে
চাওকচোন ইমান ধুনীয়া আৰু এইফালে আই লাভ কাঞ্চনজংঘা লিখি থোৱা আছে ধুনীয়াকৈ তাকে যাওঁ ভণ্টি হেঁপা ক'ত হেৰাই গ'ল সিহঁতক বিচাৰোঁগৈ কি ধুনীয়া চবফালে লাইট চব চাইডে লাইট হে গাইজ ডিব্ৰুগড়ত দিনটো আমাৰ ইমানেই কাম আছিল যে দিনটো ক'তো ভালকৈ খাবলৈ সময় পোৱা নাছিলোঁ গতিকে ঘূৰি আহোঁতে বগীবিলৰ ওচৰতে এইখন ৰেষ্টুৰেণ্ট দেখি ইয়াতে সোমালোঁ আৰু মনটো বহুত ভাল লাগিলে আৰু বেছি ভিডিঅ' কৰাও নহ'লে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি